অকণমান ফুৰি আহোঁ দেই, সন্ধিয়া সময়ত চানডে নহয় জানো। যোৱাই নাই ক'তো, নাইট ডিউটি আছিলে, শুই আছিলোঁ। এতিয়া ওলাই আহিছোঁ আৰু অকণ ফুৰি আহোঁ দেই। আপোনালোক ফুৰিব গ'লে নাই আজি জনাবচোন দেই। আমি আহিছোঁহে ওলাই, মেইন ৰাস্তা পামহি আৰু আহি জাষ্ট অকণ টাইম পাছ। গৰম গৰম বইল আন্দা আছে, আন্দা মিক্সি হয়। মিক্সিটো খাই থাকোঁ, মিক্সি নাখাওঁ আজি। সমোসা আছে, সমোসা ল'লোঁ, সমোসা খাম আজি দেই। সমোসা খাব ওলাই আহিলোঁ। এজনে ইফালে দিয়া আছে সমোসা। কেনেকুৱা লাগিছে? ময়ো খাই লওঁ দেই। আজি সমোসা খাম। অসমৰ নিচিনা নহয় আৰু মানে বেলেগ আৰু টেষ্টটো বেলেগ হয়। ইয়াতে টেঙা চব্জি দিয়া থাকে, বেছিকৈ টেঙাই দিয়া থাকে। অসমতো ঘুগুনি চব্জি সোমোৱা থাকে, ইয়াত অকল প্ৰায়ভাগ টেঙাই সোমোৱা থাকে। অলপ টেঙা টেঙা লাগে খাই। কোনে কোনে ভাল পায় সমোসা আহি যাব দেই। ৰাস্তাৰ কাষতে দোকান আৰু গৈ আছে গাড়ী মটৰ। সমোসা খাব আহিলোঁ। এতিয়া অলপ আজি ক'তো ফুৰিব নগ'লোঁ চানডে বুলি, গতিকে সমোসাই খালোঁহি আহি। কিবা পূজা হৈ আছে ইয়াতে।